কিবা ক'ব জানো ৰাতি কিন্তু মজা খানা খাম আজি বহুত মাৰা পাৰিম কিন্তু যাবিনে নদী মাকাতি যাওঁ যাব পাৰি নদী মাকাত যোৱাকালি মই খোৱা বহুত দেখি যাব পাৰি যাব পাৰি আমি গুলটি নাই নহয় গুলটিটো কিয় মাথা মাৰছা গুলটিটো কিবা এটা কৰিম নহয় গুলটি হ'ব কিবা টেনচন নকৰো মেনেজ কৰিম আমি এই আছে বোলে তাতে যোৱা আছে হলে দুইযোৰ দোকান ললি ডাঙৰ নলি হ'ল কি টেনচন লৈছা কালি বাৰে বাজি একদিনে গালি খাই দে হ'ব আজি লাষ্ট কোনো আগত নাতি হিংসা তই পৰিচয় লেখা থাকি পুৰা মাৰিম আজি যো ক'ত যাবি এতিয়া এই যো লৈছো বাৰু সব কিন্তু একাঠাতে যাবে না একাঠাতে নাচিতে ডাঙৰ কথা এটা হৈছে নহয় কি হৈছে ভাই কি মানে কালি মই ওলাই গলো এইফালে এই আমাৰ চলিকেইটা চৰাই মাৰি আছে নহয় এই আমাৰ বাহঁতল খান যি আমাৰ বাহঁতলত কেইটামান চৰাই আছিল ডাউ শহাপহু কেইটামানো আছে সিহঁতে আগুৰি ধ্বংস কৰি দিলে নহয় এতিয়া আগতে কথাটো বেলেগ আছিল আগতে কেইটামান এই টংলা ফালৰ পৰা কচেৰি আহি মাৰি নিছিল সিহঁতক আমি কিবাকে বন্ধ কৰিলো এতিয়া আমাৰ চলিকেইটাক বন্ধ কৰিব গ'লে কি হ'ব আমাৰ চলিকেইটা আমাক খেদি আহিব মাৰি খেদাব এতিয়া কি কৰি বন্ধ কৰা যাব গালি পাব আমি বেয়া বুলি কওঁ এনেই শুনবা লাগে সেইকাৰণে আকৌ কিন্তু এহেঁতে যিনকে মাৰি আছে জানা এহেঁতে মাৰি থকা দেখা পালে এতিয়া চৰাইগিলা ধ্বংস হৈ যাব এতিয়া এহেঁতে ধৰ মাৰি আছে এতিয়া ডাঙৰ কথা নহয় কিন্তু আমাৰ যিকেইটা সৰু সৰু চলি উঠি আহিছে সেইকেইটা সেইখিনি কথাই শিকি ল'ব হয় নে নহয় এতিয়া চৰাই চিৰিকটি যদি মাৰি ধ্বংস কৰে এতিয়া আমাৰ ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ ৰাতিপুৱা আমি শুই উঠাৰ লগে লগে কি দেখা পাওঁ ধুনীয়া তাৰপিছত চৰাই চিৰিকটি মাটি এটা ধুনীয়া পৰিৱেশ এটা হৈ যায় হয় না এতিয়া আমি কেইদিনমানৰ পিছত সেইটো বস্তু দেখা নাপাম এতিয়া আমি ওলাই যাওঁ ধুনীয়াকৈ শহাপহু এটাকে দেখা পাওঁ হয় না এতিয়া সেইখিনি বস্তু এটা ধ্বংস কৰি আছে হয় না এতিয়া নায়ে ধৰ প্ৰকৃতিখন ধ্বংস কৰি এই মেইন কথাটো প্ৰকৃতিখন ধ্বংস কৰি আছে না এতিয়া ইহঁতক এতিয়া বন্ধ কৰিব লগা আছিল সেইবিলাকৰ কাৰণে বেমাৰ আজাৰটো আহি আছে না সেইটো মেইন কথা বেমাৰ আজাৰবিলাক আহিছে ভাইৰাছবিলাক যে আহিছে এতিয়া সেইবিলাক বস্তুৰ কাৰণেহে এতিয়া ইহঁতে গুৰি এটা মাৰিয়ে খাইছি দেই যেনিবা ধৰক ডাঙৰ চাই এটা কিবা ভাল এটা চৰাই পেলাই সেইটোকে বাদুলিকে মাৰি খাইছি কিন্তু মেইন বস্তুটো হ'ল ভাইৰাছটো সেইবিলাকৰ পৰা আহিছে গম পাইছা না সিহঁতেতো বুজি নাপায় এইটো কথা আমি এতিয়া ধুনীয়াকৈ কেইটামানে যায় সিহঁতক বুজাব লাগিব হয় নে কিন্তু বুজি পালে সিহঁতেও বুজিব বুজি পালি পালা নাপালি নাই এই নাপালি আমি এটা কাম কৰিম যদি কোনোবা ইয়াতে কোনোবা স্বীকাৰ কৰি থকা থাকোঁ ডাইৰেক্ট প্ৰশাসন এইটো ভাল কথা কাৰণ চৰাই চিৰিকটিৰ বিষয়ে এখন আইন আছে এইটো কথা চৰাই চিৰিকটিৰ কাৰণে ধুনীয়া এখন আইন আছে গতিকে আইনক আমি পুলিচৰ ওচৰত যাম পুলিচে যি আমি যদি পাৰোঁ বন্ধ কৰিব পাৰিম গাঁওবুঢ়াকো খবৰ দিম হা সিহঁতে যদি পাৰে পাৰিব আৰু নললি আমি ডাইৰেক্ট পুলিচৰ ওচৰত যাম ডাইৰেক্ট কমপ্লেইন কৰিম ঘৰৰ চৰৰ চাবা নাই ডাইৰেক্ট মাল উঠাই দিব আৰু আজিকালি চলিক তই কাৰোবাৰ এটা কিবা কবি মাকে খেদি বাপকে খেদি পিছত আমি মাৰিয়ে খেদাব এই মাৰি খেদাব চেঙা আছিলে চবৰে টেষ্ট কৰক কিবা এটা ক'বা যা মাৰি খেদাব হয় নে এতিয়া আমি মাকহঁতে আকৌ বেয়া পাব গতিকে আমি এনেই বেয়া হোৱাতকে আমি হাক দি চাম যদি নৰো পুলিচক খবৰ দিম হ'ব ধুনীয়া এখন আইন আছে ন বন্যপ্ৰাণী সংৰক্ষণ কৰিবৰ কাৰণে আইন আছে অলপ চাহ খাই লওঁ চাদা হ'ল না কালি চৰাই চিকাৰ কৰে নেকি যদি কালি যদি কৰে কিন্তু কালি নিষ্ঠান নাই নি কালি ধৰিমা খাব যি হৈ দেখা যাব ফাইনেল যাওঁ নেকি পানে খুলি লওঁ অলপ কি মজা লাগছি ক'ত গৈছিলে কালি তোৰ ঘৰত গ'লো বিচাৰি নাপালো যে এই কালি খানা এটা আছিলে ক'ত এই খানা এটা খালো আমাৰ মোক খবৰ নিদিলি তোক ক'ত খবৰ দিওঁ ঘৰত মানুহ ধুমকি দিওঁ হেৰি হা ফোনটো মাৰি দিলে ঐ এই সেইগিলা বাদ দিয়া তই এই বেলেগ বিয়া খাই পেলছা নাই সেইটো হয় বিয়া পিছে ঐ হেৰি নহয় পিছত তোমাৰ এতিয়া এই বিহু আহিছে নহয় বিহু আহিল দেখোন বিহু এবাৰ বেয়া গৈছে কি হ'ব কাম নাই বিহুৰ লাইন ভাল নহয় সেইটো বহুত বেমাৰ আজাৰ আহিছে নহয়
বিহু কি কবি দা বিহু বৰষুণ চৰষুণো নোহোৱা হ'ল গৰু চৰু ধুব লগা এইটোৱে মেইন কথা মেইন এইটোৱে হৈছে আৰু এটা ডাঙৰ কথা হৈছে না কি জানা এইবাৰতো বিয়া বুলি বিয়া খাব নাপালোৱে হয় নহয় গতিকে বিহুতে অলপ ডেন্স চেন্স কৰিব লগা আছিলে এইবাৰ লাগব বিহু পাতবই নাপাতে এইটো কথা হৈছে এতিয়া মানুহে বিহু কোনে পাতে এতিয়া এই বেমাৰ হৈ আছে বেমাৰৰ দিনত কোনে কালেকশ্যন কৰিব নিজৰ টকাৰে বিহু পাতিব নোৱাৰা না এটা কাম কৰোঁ নেকি আমাৰ ছোৱালীকেইটা যদি মিলেই আজিয়ে বিহু এখন পাতোৱে আমাৰ ছোৱালী ক'ত বিহু ধৰে এই চিকা কৰোঁতে যায় গম পাবা এইটো ভাল কথা এই ডাউক নিউল সহা সেইখনতে যায় এইটোৱে এতিয়া আমাৰ ছোৱালীটা ভাল হলি ধুনীয়াকে আমি মিলাই পেলাই মাতা মাতি কৰি আজি আহিলে নেকি তোৰ আজিও আহিলি এই তহঁতে পৰাই চৰাই কি আছে কথাটো শুনছো তই সদায় যদি চৰাই চিকা ক'ব লাগি যা তই কি সদায় তই জানা বুজা চলে ন তোৰ গোটাইকেইটা মেট্ৰিক পাছ চলি আছে তাতে হয় ন তোৰ মেট্ৰিক পাছ তোৰ গোটাইকেইটা মেট্ৰিক পাছ যিয়ে মেট্ৰিক দিছি হয় ন তই গোটাইকেইটা বুজি পোৱা চলি তই সদায় চৰাই চিকি দিলে কি মাৰা আহে এই অলপ বেছি এই বাতৰি ক'ত চৰাই চিকা ক'ব যাতে হে তই বলকাম নাই ঘৰ তোৰ সদায় চৰাই চিকটি মাৰা সদায় চৰাই চিকটি তই বুজি নাপা নেকি ধুনীয়া কথাবিলাক হে তই বুজি নাপা কথাবিলাক সেইবিলাক এতিয়া অকণমান গুলটো দিবি না এটা গুটিটো দিব গম পাইছা গুটিটো দিয়াৰ ডাঙৰ কথা তই এইবিলাক জানা শুনা চলি চৰাই চিকা কৰা বাদ দি গম পোৱা নাপা গুলটি লাগে সেইবিলাক ভাই সেইবিলাক গুলটি ডাঙৰ কথা নহয় এই কৈছে না গুলটি সেইটো কথা নহয় গম পাইছা কি বুজি নাপা এই দেখছ এটা কথা খবৰ গোটাই জানা বুজা চলি আসুন তৰা আসুন তই এটা কাম কৰ হে খং নকৰিবি এটাই ইটা বাতাল বিপদ কাঢ়ি আনছি তই একো ডাঙৰ কাম কৰা নাই তই কিবা এটা শিকাইছি সৰু চলি নাজানা কিবা এটা শিকাইছি চৰাই চিৰিকটি মাৰিব নালাগে নহয় চৰাই চিৰিকটি আমাৰ প্ৰকৃতিখনৰ কাৰণে কিমান কি ডাঙৰ ডাঙৰ কাম কৰিছে কিছুমানে গম পানে সেইকাৰণে ই কিবা এটা কথা শুনিব লাগে তই গোটেইকেইটা মাৰিবা খেদি আহিছা সেইটো কথা নহয় নহয় গম পাইছা নাই গোটেই বুজি পাইছা নাই এতিয়া মানে কথাটো কি জানা চৰাই চিৰিকটি তহঁতে সদায় মাৰি আছা হয়নে আমি দেখা পাই আছো এতিয়া তহঁতে চাওঁ মইতো সদায় দেখাব তই আজিহে আহিছা মই আজি আহিছো মই সদায় দেখা পাইছো মই একলা কি কৰিম তহঁতে কথাটো কি জানা চৰাই চিৰিকটি মাৰিব নালাগে কিয় জানা আগতে আজি বহুত বছৰ আগতে আমি যেতিয়া সৰু আছিলো বৰ্তমান থাকোঁতে এই বড়ো মানুহ কছাৰী মানুহ এইবিলাক আহি আমাৰ এটা চৰাই মাৰি আছিলে তেতিয়া আমি সিহঁতক বন্ধ কৰিলো সিহঁতে মানছি বুজিছা এতিয়া মেইন কথাটো তহঁতে ইমান বহুত ডাঙৰ হোৱা নাই নহয় তহঁতে যদি এইখিনি কাম কৰি থাকা আমাৰ যিকেইটা তহঁততকৈ যিকেইটা সৰু চলি আছে সেইকেইটা চলিয়ে কি শিকিব কৈছে তহঁতৰ তাতে কি শিকিব ন নিজে নিজক এইয়া দেখিছানে তহঁত গোটেইকেইটা বুজি পোৱা চলি না গোটেইকেইটা মেট্ৰিক পাছ কৰিছা আৰু সেইখিনি যেনিবা মেট্ৰিক দিছি তহঁতে যদি এইকেইটা চলিয়ে এইখিনি কাম কৰি থাকা তহঁতে আজি এটা ডাউক মাছছা হয়নে কালি এটা ক'ৰবাত যে সহা মাছছা কালি এটা গুই মাছছা সেইটো কথা কি জানা তহঁতে মাছছা কিবা এটা ধৰ এটা ফূৰ্তিৰ কাৰণে মাছছা বা খানা এটা খাইছা হয়নে তাতকৈ তহঁতে 10 টকা তুলি বা কিবা এটা বেলেগ খানা খা বা আটা ৰুটি খা মাংস যে বনৰীয়া বস্তু মাৰি আজি খালি কিবা এটা ভাল হ'ব এইটো কথা নহয় তহঁতে বুজি চাওঁ আজি এতিয়া দেশত এনেকুৱা এটা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে হয়নে এই বেমাৰ আজাৰবিলাক কি হৈছে গম পা এতিয়া বেমাৰ আজাৰবিলাক হৈছে এনেকুৱা ধৰণৰ বনৰীয়া বস্তু মাৰি খোৱা কিবা কিবি কৰাৰ কাৰণেও ভাইৰাছটো আহিব পাৰে গম পাইছা নাই ধৰিবা নহয় কাৰ গাত কি ভাইৰাছ আছে নহয় আজি কেইদিনমান আগত আমি গম পাইছিলোঁ বাদুলি এটা কিবা ভাইৰাছ আছে হয়নে বাদুলি খাওঁতেও হয়তো সেইবিলাক বেমাৰ আহি যাব পাৰে কোনটো জন্তুত কি ভাইৰাছ আছে গম নাপায় গম পাইছা নাই তহঁতে গোটেইকেইটা বুজি পোৱা চলি সেইকাৰণে বুজাইছোঁ তহঁতে এইবিলাক কাম নকৰিবি কাৰণ কিয় জানা আজিকালি এতিয়া তহঁতে আমি সিদিনা আজি এতিয়া মই গুলটিযোৰ আনোতে তহঁতে মোক যিটো দম দিছা নহয় তহঁতক মই বলা নোৱাৰোঁ ইও বলা নোৱাৰে ময়ো নোৱাৰোঁ কিন্তু তহঁতক কথাটো বুজাইছোঁ তহঁতে বুজি চাওঁ এতিয়া আজিকালি চৰাই চিৰিকটি মাৰিলে কি হয় গম পানে এটা আজি প্ৰশাসন বিভাগে দায়িত্ব লৈছে তাৰমানে এটা আইন আছে বুজি নাপায় তহঁতে চাওঁ উল্টে কোৱা হয়নে তহঁতে এই বন্যপ্ৰাণী সংৰক্ষণৰ নামত এখন চৰকাৰে আঁচনি বা আইন এখন বনাইছে হা সেই আইনখনৰ আপোনাৰ তহঁতক যদি কোনোবাই ধৰি যদি জনাই দিয়ে তহঁতে গোটেইকেইটা এৰেষ্ট হবি গম পাইছা সেইবিলাক বস্তু আমাৰ বনৰীয়া জন্তু জীৱ জন্তু চৰাই চিৰিকটিবিলাক আমি ৰক্ষণাবেক্ষণ দিবহে লাগে হয় নহয় আমি দিব লাগে ৰক্ষণাবেক্ষণ সেইবিলাক বস্তু থাকিলে কি হয় জানা এতিয়া আমি ৰাতিপুৱা ঘুমাই উঠছোঁ আমি উঠাৰ লগে লগে কি দিনা চৰাই মাত শুনা পাওঁ নাপাওঁ গধূলি আমি ধুনীয়াকৈ পুৱা যদি আমি এক ঠাইত বহোঁ পুখুৰী পাৰতে হওক পথাৰতে মনটো ভাল লাগে ওপৰেদি ধুনীয়াকৈ আৰু কি দিনত চৰাইবিলাক উৰি যায় হয় নহয় তেতিয়া আমাৰ কিমান ভাল লাগে কৈছোঁ মই তহঁতে সেইকেইটা চৰাইকে মাৰি খাই আছা নিজে নিজক এতিয়া বেলেগৰ পৰা যদি মানুহ যদি বেলেগ জাতিৰ মানুহ আহে যদি চৰাই এটা মাৰি দিয়ে তহঁতে কি হাক দিবি আমিতো আজি আছোঁ ই যেনিবা হাক দিবি তহঁতে কথাই নহ'লে আমি দুই এটা আজি আছোঁ কালি নাই নহয় তহঁতো বুজি নাপা কথাবিলাক তেতিয়া যদি বেলেগৰ পৰা যদি মানুহে আহি চৰাই মাৰি লৈ যায় কিবা গুৰি চুৰি মাৰি লৈ যায় তহঁতে কি হাক দিবি কৈছোঁ বাৰু তহঁতে যদি নিজে যদি মাৰি খাই থাকা হয়নে তহঁতে কি হাক দিবি তহঁতক দেখি এটা বেলেগৰ সৰু চলি আজিকালি জন্মপেকি বাতাল গুজি হাতত লয় গম পাইছা নাই কেছটো কি হৈছে তহঁততো ডাঙৰ হৈছে বেলেগক দেখা পাইছি দেখাক দেখি তহঁত অকণমান ডাঙৰ হৈছে হয়নে
তহঁতে যদি কথাটো বুজি পা তেতিয়াহ'লে আমি কি হ'ব একদম সৰু সৰু চলিকেইটাকো আমি বুজাব পাৰিম তহঁতে বুজাব পাৰিম হয়নে তহঁতক আমি যিনকে বুজিছোঁ তহঁতেও বুজাব পাৰিম কথাটো বুজিছা নাই এতিয়া তহঁতে যদি চৰাই মাৰি খাই থাকা সেইকে কিনকে হ'ব এতিয়া আমাৰ ইমান ধুনীয়া পৰিৱেশখন নষ্ট হৈছে হয় নে তহঁতৰ এনেকুৱা কাৰণে এনেকুৱা ভুলৰ কাৰণে অকল তহঁতৰ বুলিয়ে নহয় চব কথা এনেকুৱা কিছুমান তাৰমানে আৰু কিছুমান আছে জাগা এনেকুৱা তহঁতৰ নিচিনা কিছুমান চলিয়ে কি কৰে চৰাই চিৰিকটি মাৰি খায় কি কি তহঁতে কিহত ধৰি খায় কিহৰ অভাৱত খাইছা কৈছোঁ বাৰু সেইটো ক'ব লাগে নহয় নহয় চৰাই চিৰিকটি আমি ৰক্ষাহে কৰিব লাগে হয় নে নহয় কিমান ধুনীয়া আজিকালি ইমান ধুনীয়া পৰিস্থিতি এটা কিমান ধুনীয়া বিল চিলবিলাক আছে চৰকাৰে এইবিলাক সংৰক্ষণ কৰি আছে নহয় চৰাই চিৰিকটি সংৰক্ষণ কৰিছে তহঁতে যদি সেইকেইটা বস্তুকে মাৰি খায় কি হ'ব তহঁতে কথাটো বুজি চাওঁ অলপ হা তহঁতে এতিয়া ঘৰত যদি তহঁতে এই আমাক গমেই দিলে অলপ হয়নে তহঁতে গোটেইকেইটা বুজি পোৱা চলি বুজি পালে ভাল লাগে হয় নে নহয় এতিয়া কিবাকে যদি আমাৰ কথা নুশুনি যদি আমি গাঁওবুঢ়াক জনাই দিওঁ গাঁওবুঢ়াই আকৌ তহঁতৰ ওপৰত পুলিচৰ ওপৰত কমপ্লেইন দিব তহঁতৰ কথা গম পাইছে নে তেতিয়া কি হ'ব পুলিচে আহি তহঁতক ধৰি লৈ যাব হয় নে নহয় এইবিলাক কথা বেয়া হৈছে নহয় তহঁতৰ কথাটো বুজি চাওঁ গম পাইছা চৰাই চিৰিকটি তহঁতে বুজি পাইছা ভাল লাগিছে নে তহঁতে বুজি পাইছা দেৰিকে হলি কিছুমান ছোৱালীয়ে বুজি নাপায় তহঁতে এতিয়া বেলেগ কেইটাক বুজাবি তহঁতে যিকেইটা তহঁতক সৰু সৰু চলি আছে সেইকেইটাক বুজাবি হয় নে নহয় যাতে আমি এইবিলাক বস্তু কি কৰিব লাগে ৰক্ষা কৰিব লাগে ৰক্ষণাবেক্ষণ দিব লাগে নহয় মাৰিব লাগে নহয় তহঁতে এতিয়া আজি এইবিলাক কৰিলি এইবিলাক কথা তহঁতে বুজি পালি হা আৰু এইবিলাক নকৰিবি তই বলে পারবি হেন না মই কৈ কৈ ভুতৰি গৈছো আজি তই আইছা কাৰণে কত ৰখস্ত দিলো মই কত ৰখস্ত দিলো কতো একো কাম নাই চব হে তই বুজি পাইছি কথা বুজি পাইছিলো ভাল লাগছিল ভাল কথা কৈছা ভাল কথা মই এটা বুজি পালি ভাল লাগে আজি আৰু নকৰিব লাগে আমি যাওঁ আৰু কি কৰিবি চব সাৰা আছে নি সাৰা নাই শিখৰে খামা আগত শিখৰ পাম নে দোকান খোলা আছে নেকি শিখৰ কি